কবিতাৰ শিৰোনাম কি নাম দি মাতিম তোমাক। লেখক লক্ষী দাস, আবৃত্তি মীনা বকঠীয়া। কি নাম দি মাতিম তোমাক, কি নাম দি মাতিম তোমাক, কি নাম দি মাতিম তোমাক, তুমিতো মোৰ হিয়াৰ মণি। নিশাৰ দীঘিৰ পোহৰত নামি আহে মোৰ জীৱনলৈ সৰকি তুমি কাষত থাকিলে। কি নাম দিওঁ বাৰু এতিয়া, লৈ আনিছো শৰতৰ সুবাস। আহিনৰ মায়াবিনী ঋতুত অনিৰুদ্ধ গতিৰে লৈ আহিছা এই যাদুকৰী ৰাতি। নিয়ৰৰ মুকুতামণিয়ে আনন্দ বিলাই শৰতৰ জোনাকী নিশাত তোমাৰ হিয়াৰ মধুৰ ভাষাৰে দূৰ হয় মোৰ প্ৰাণৰ তৃষ্ণা। উখল মাখলাই আৰু হিয়াৰ গানত তোমাৰ আলিংগনত তোমাৰ প্ৰাণৰ ভাষাৰে মই হৃদয় পখালো। কি নাম দিওঁ তোমাক, মৰম নেকি? বুকুৰ ভিতৰত ৰাখিছো এসাগৰ প্ৰেম, পিন্ধাই দিয়া